হেল্ল' এভৰিৱান, সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগত জনাইছোঁ। আজি আমি গৈ আছোঁ ঘৰৰ ওচৰতে থকা নামঘৰ এটালৈ। তাত দুদিনীয়া অবিৰত ভাগৱত পাঠ কৰিছিলে, লগত মাও গৈছে। মাক সদায় মই কেমেৰা পিছফালেহে লওঁ দেই, তেওঁ বোলে কেমেৰা সন্মুখত ওলাবলৈ বৰ লাজ লাগে। তাৰপিছত এইফালে দেখিছেনে, আমি পালোহিয়ে নামঘৰ। আৰু নামঘৰত পায়ে প্ৰথমে চাকি বন্তি জ্বলাই ল'লোঁ। তাৰপিছত আমি চাকি বন্তি জ্বলাই লোৱাৰ পিছত অলপ ভাগৱত শুনো বুলি বহি ল'লোঁ ভিতৰতে। তাৰপিছত এইফালে চব ভাগৱত পাঠ কৰিয়ে আছে। তাৰপিছত আমাক সেইফালে চাহ খাবলৈ মাতিলে। চাহত আছিলে পায়স, ইডলি আৰু মিঠৈ। তাৰপিছত এইফালে ভাত খাবলৈও ৰখালে, তো আমি ভাতটো খাই ল'লোঁ আৰু তাতে অলপ সময় বহিলোঁ। তাৰপিছত তাত ৩-৪ ঘণ্টামানে থকা হ'ল দেই, নাম শুনা হ'ল। আজিলৈ ইমানেই। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ অহাসকলে মোৰ পেজটো ফ'ল' কৰি দিব। আৰু মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় সকলোৱে কমেণ্ট বক্সত জনাব। থেংক ইউ, বাই বাই।